ওয়েলকাম টু মাই ইউটিউব চেনেল এডুকেশ্যনাল থটস। বন্ধু বান্ধৱীসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো একচুৱেলি SSLCৰ শিক্ষাৰ্থীসকলৰ বাবে। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভালদৰে এইটো ভিডিঅ' শুনিবলৈ যত্ন কৰিবা, কিয়নো আজি মই অসমীয়া বিষয়ৰ চিলেবাছৰ ওপৰত কিছু কথা আলোচনা কৰিম। সেইটো হ'ল যে অসমীয়াৰ চিলেবাছৰ বা সকলোবোৰ চিলেবাছৰে 40% কৰি হ্ৰাস কৰা হৈছে, আৰু সেই 40%ৰ অসমীয়া চিলেবাছটো কি বা কোনটো বিষয়ৰ পৰা এবাৰ 2022 বৰ্ষত মেট্ৰিক পৰীক্ষাত কোৱেশ্চন আহিব, সেইকেইটা মই তোমালোকক ভালদৰে বুজাই দিব খুজি আছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা। সেইটো হৈছে যে গ্ৰুপ এৰ বাধ্যতামূলক কিছুমান কোৱেশ্চন আছে। সেইবিলাক হ'ল নম্বৰ 1 ছাত্ৰ জীৱন আৰু সমাজ সেৱা আৰু ভাৰতীয় সংস্কৃতি, এই দুটা বিষয়ৰ পৰা 13 মাৰ্ক আহিব। নম্বৰ 2 ইণ্টাৰনেটৰ তিতা পিঠে, এইটো বিষয়ৰ পৰা 12 মাৰ্ক আহিব। আৰু 3 পদ্যাংশৰ পৰা বৰগীত, মাধৱদেৱ আৰু জিকিৰ, এই দুটাৰ পৰা 10 মাৰ্ক থাকিব। নম্বৰ 4 মই অসমীয়া, এইটো বিষয়ৰ পৰা 8 মাৰ্ক থাকিব। আৰু নম্বৰ 5 ব্যাকৰণৰ পৰা নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও সমাস, সন্ধি, বাক্য পৰিৱৰ্তন, সৰল, যৌগিক, জটিল, নট্যবিধি আৰু খট্যবিধি, যতি, চিহ্নৰ ব্যৱহাৰ, খণ্ডবাক্য, জতুৱা ঠাঁচ, বিপৰীতাৰ্থক শব্দ, এটা শব্দত প্ৰকাশ কৰা প্ৰত্যয়, ইয়াৰ পৰা 10 মাৰ্ক থাকিব। নম্বৰ 6 ভাৱ সম্প্ৰসাৰণ, প্ৰতিবেদন, আবেদন লিখন, সেইটোৰ পৰা আহিব 4 মাৰ্কছ। নম্বৰ 7 ৰচনাৰ পৰা 8 মাৰ্ক আহিব। সেইটো হ'ল তোমালোকে পঢ়িব পাৰা যে মোৰ প্ৰিয় গ্ৰন্থ বা প্ৰিয় সাহিত্যিক, এই দুটাও পঢ়িব পাৰা। আৰু ইয়াৰ উপৰিও পঢ়িব লাগিব, সেইটো মই নেক্সট ভিডিঅ'ত নিশ্চয় আলোচনা কৰিম। আৰু 8 মাৰ্কত আহিব দুটো পাঠ, যিকোনো দুটা, ইয়াৰ পৰা দুটা আহিব, ইয়াৰ পৰা 10 মাৰ্ক আহিব। আৰু নম্বৰ 9 গদ্যাংশৰ পৰা প্ৰাচীন ভাৰতীয় শিক্ষা, ইয়াৰ পৰা 9 মাৰ্ক আহিব। আৰু 10 পদ্যাংশ কণাইৰ চাতুৰি, ইয়াৰ পৰা 9 মাৰ্ক আহিব। আৰু নম্বৰ 11 ব্যাকৰণৰ পৰা নৱম শ্ৰেণীৰ ব্যাকৰণৰ উপৰিও ভুল বাক্যৰ শুধৰণি, সমাৰ্থক শব্দ, পুৰণি আৰু আধুনিক ৰূপ, ইয়াৰ পৰা 7 মাৰ্ক আহিব। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে নিশ্চয় অসমীয়া চিলেবাছটো দেখা পালা। ইয়াৰ পৰাই এবাৰ মেট্ৰিক পৰীক্ষাত প্ৰশ্ন আহিব। গতিকে এইখিনি চিলেবাছৰ পৰা যাতে কোনো ধৰণৰ কোৱেশ্চন কি নাথাকে, ডাউট নাথাকে, তাৰ বাবে ভালদৰে ষ্টাডি কৰিবা। আৰু আজিৰ পৰা মই সকলো বিষয়ৰে তোমালোকক কোৱেশ্চন দি থাকিম। আৰু এই কোৱেশ্চনবোৰ যদি চাই থাকে, তেতিয়াহ'লে মেট্ৰিক পৰীক্ষাত ফাৰ্ষ্ট ডিভিজন পোৱাটো প্ৰায় চিয়'ৰ বুলিও ক'ব পাৰোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ।